আমি যদি 98 বর্গ উলিয়াব লাগে 98 বর্গ 98 বর্গ ইয়াৰ সহজ নিয়ম এটা আছে যে আমি কেনেকৈ উলিয়াম অতি সহজতে উলিয়াব পাৰিম এটা আমি চাব 98 এশতকৈ কিমান সৰু আমি জানো যে 98 এশত কৰি 2 সৰু গতিকে 100 পৰা 2 গ'লে কিমান 98 এশত কৰি 2 সৰু যিমান সৰু কিমান আমি কি কৰিব লাগে যেটো সংখ্যা দিছে সেই সংখ্যাটো বিয়োগ কৰি দিব লাগে 98 আছে আমি জানো 98 এশত কৰি 2 সৰু গতিকে 98 পৰা 2 বিয়োগ কৰিলে আমি পাম 96 তাৰপিছত আমি যেটো সংখ্যা বিয়োগ কৰিছে সেই সংখ্যাটোক স্কয়াৰ কৰিব লাগে সেই সংখ্যাটোক স্কয়াৰ কৰিলে কিমান পাম 4 পাম গতিকে 4টো যেহেতু 10 কৈ গতিকে এটা শূন্য যোগ দিম দি পেলাই আমি কৰিম ইয়াত 2 দুগুণ x স্কয়াৰ কৰি যেটো পাম মান হেত বহাই দিম ধৰল 2 নম্বৰ চাও 2 নম্বৰ দিছে ধৰল আমি 96 ললো এটো চাব লাগিব 96 টো এশত কৰি কিমান সৰু 96 টো এশত কৰি 4 সৰু গতিকে ইয়াৰ পৰা 4 বিয়োগ কৰি দিলে আমি কিমান পাম 90 পাম তাৰ পিছতে কি কৰিব লাগিব যেটো সংখ্যা আমি বিয়োগ কৰিছো সেই সংখ্যাটোক বৰ্গ কৰিব লাগিব 4 বিয়োগ কৰিছো গতিকে 4 টোক বৰ্গ কৰিলে আমি কিমান পাম 4 4 গুণ 16